নমস্কাৰ আজি দেওবাৰৰ বিশেষ দিনটোত পৰিয়ালৰ সৈতে বৰপথাৰলৈ এপাক ওলাইছোঁ আচলতে সপ্তাহত এটা দিন আমি আটাই বৰপথাৰলৈ যাওঁ প্ৰয়োজনীয় বস্তু কিনো ঘূৰো ফুৰো আৰু খাওঁ গতিকে প্ৰথমতে আজি খোৱাটোকে দেখুৱাম খোৱাটো দেখুৱাৰ বাবে আপোনালোকে মোক বেয়া নাপাব গালি নিদিব এই ভিডিঅ'টো কেৱল মাত্ৰ এণ্টাৰটেইনমেণ্ট দিবৰ বাবে বনাইছোঁ অন্য কোনো উদ্দেশ্য নাই বৰপথাৰ জাতীয় বিদ্যালয়ৰ সমীপত অৱস্থিত দাস হোটেল আছে সেই দাস হোটেলতে মই এটি ফোনেৰে অৰ্ডাৰ কৰি ৰাখিছোঁ সেয়া হ'ল মই আজি আমি একেলগে ফ্ৰাইড ৰাইচ খাম লগত থাকিব চিকেন ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মোৰ শ্ৰীমতী আৰু ডাঙৰ ল'ৰা আহিছে সৰু ল'ৰা গাড়ীতে বহি আছে গতিকে আহক যাত্ৰা আৰম্ভ কৰোঁ অতি কম সময়ৰ ভিতৰতে দাস হোটেল আহি পালোহি এই গাড়ীখন ধুনীয়াকৈ ৰখাই ল'লোঁ আৰু এইখনেই হ'ল দাস হোটেল ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ যিহেতুকে ফোনেৰে অৰ্ডাৰ কৰি থোৱা আছে গতিকে সকলোখিনি ৰেডি আছে চাওঁচোন ভিতৰত কি কৰি আছে এয়া চাওক প্লেটত খুব সুন্দৰকৈ ফ্ৰাইড ৰাইচ আমালৈ বাঢ়িছে যিহেতুকে ফোনেৰে আগতীয়াকৈ কৈ থোৱা আছিল সেইবাবে খুব সোনকালে আমাৰ বাবে প্ৰস্তুত কৰিছে পৰিয়ালটো অপেক্ষাৰত ময়ো অপেক্ষাৰত আহিলেই খামকৈ আছোঁ মন চাওঁ এফালে চোৱা আহিব আহিলে আহি গ'ল খুব সুন্দৰ গোন্ধাই আছে আচলতে আঁতৰৰ পৰাই যেতিয়া গোন্ধ আহিছে যেতিয়া খায়ো চাগে নিশ্চয় খুব ভাল লাগিব ল'ৰা ৰ'ব পৰাই নাই এয়া খালে এয়া ডাঙৰ ল'ৰাক দিছে ইফালে শ্ৰীমতীক দিছে লগতে আপোনালোকে দেখা পাব এয়া হ'ল চিকেন খুব সুন্দৰ কালাৰ গতিকে কালাৰটো দেখি লোভৰ পানী পৰি গৈছে এইফালে মোকো দিলে আৰু আমাৰ মনকো দিলে মনেতো ৰোৱাই নাই ডাইৰেক্ট আৰম্ভ কৰিলেই গতিকে এয়া টেঙা আৰু লগতে পিঁয়াজ দিছে শ্ৰীমতীও খালে গতিকে সকলোৱে খালে যেতিয়া আৰু মইনো কিয় ৰৈ থাকিম গতিকে ময়ো আৰম্ভ কৰি দিওঁ খুব সুন্দৰ হৈছে এয়া মাংস খাইছোঁ মজা কেনেকুৱা লাগিছে খাই ভালে লাগিছে ন খুব সুন্দৰকৈ তৃপ্তিৰে খালোঁ সেয়া চাওক সকলোখিনি খালোঁ হাড়কেইডালৰ বাদে খুব ভাল হৈছে তৃপ্তি হৈছে গতিকে আহিব আপোনালোকৰ দাস হোটেললৈ খাব কেতিয়াবা আহি ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগে জনাব পুনৰ নতুন ভিডিঅ'তে লগ কৰাৰ প্ৰতিশ্ৰুতি মই হেমন্ত আজি আপোনালোকৰ বিদায় দিছোঁ ধন্যবাদ